এটা এনজিও হয় আসাম সেন্টার ফর রুরাল ডেভেলপমেন্ট Acrd তো আমি আপোনাৰ চাইল্ড ৰাইটছৰ ওপৰত কাম কৰি আছোঁ এইটো আপোনাৰ লাষ্ট 1 ইয়াৰৰ পৰা আমি চাইল্ড মেৰেজ চাইল্ড সেক্সুৱেল এবিউজ আৰু চাইল্ড লেবাৰৰ ওপৰত কাম কৰি আছোঁ তো আমি যেটো সাৰ্ভে কৰোতে গম পালোঁ যে ৰিসেন্টলি এটা বিয়া হৈ আছে তো আমি বিয়া চিঠিখন কালেক্ট কৰিলোঁ ছোৱালীজনী 16 বছৰমান হ'ব তো 16 বছৰীয়া ছোৱালীজনী তো আমি তাৰপাছত স্কুলত গ'লোঁ স্কুলৰ পৰা তেখেতৰ বাৰ্থ চাৰ্টিফিকেট কালেক্ট কৰিলোঁ তাৰপাছত গম পালোঁ যে তাই 2008ত জন্ম হয় তাৰপাছত তাৰ ল'ৰাজনৰ ঘৰ ৰঙিয়াত হয় সি মানে আপ টু এজ হয় মানে প্ৰপাৰ এজত হয় ল'ৰাজন আৰু ছোৱালীজনী 16 বছৰ হয় যেহেতু তাই চাইল্ড মেৰেজ হয় আৰু বাকী পেৰেণ্টছে আজি ডেটত বিয়াখন ঠিক কৰিছে তো আমি সেইটো গম পাই মই ডিসি ছাৰৰো ফোন লগালোঁ তো ডিসি ছাৰে এসপি ছাৰ আৰু ওসি ছাৰ গোটেইখিনি লগ হৈ কিনে আমি Acrd ফালৰ পৰা ইয়াত আহিলোঁ আহি আমি গম পালোঁ যে ছোৱালীজনী মানে সিহঁতে প্ৰথম মানা কৰিছিলে যে চাইল্ড মেৰেজ নহয় যে তাই 18 ইয়াৰ্ছ হৈছে তো এখন বাৰ্থ চাৰ্টিফিকেট দেখাইছিলে আমাক তো বাৰ্থ চাৰ্টিফিকেটখন আপোনাৰ 2024 মানে লাষ্ট 5 দিন আগত সেইখন ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে তো ঢেকিয়াজুলি দিয়া আছিলে চাগে ন ঢেকিয়াজুলিৰ পৰা দিয়া আছিলে তো তাৰপাছত আমি গম পালোঁ সেইখন 5 দিন আগত যেহেতু ৰেজিষ্টাৰ কৰা হয় বাৰ্থ চাৰ্টিফিকেটখন তো সেইখন মানে ভেলিড নহয় আৰু তাইত 18 ইয়াৰ্ছ প্লাছ কৰি দিলে তাৰপিছত আমি স্কুললৈ গ'লোঁ তো যেহেতু মাক বাপেকে ক'লে যে ছোৱালীজনী ড্ৰপ আউট হয় তো আমি স্কুল গ'লোঁ স্কুল প্ৰিন্সিপালৰ লগত কণ্টেক্ট কৰিলোঁ তো তেতিয়া গম পালোঁ যে ছোৱালীজনী অলৰেডি ক্লাছ 10ত পঢ়ি আছিলে তো তাই বিয়া হোৱাৰ কাৰণে তাই বৰ্তমান স্কুল যোৱা নাই আৰু তাই 16 বছৰে হয় আমি গোটেই আধাৰ কাৰ্ডখিনি পালোঁ যিখিনি পেৰেণ্টছে মানা কৰিছিলে যে সিহঁতে দিবলৈ আমাক তো আমি গোটেই আধাৰ কাৰ্ড লগতে তাইৰ বাৰ্থ চাৰ্টিফিকেট হওক যিখিনি স্কুলৰ ৰেজিষ্টাৰ গোটেইখিনি আমি ওসি ছাৰৰ লগত গৈ কিনে লৈ আহিলোঁ তো এতিয়া আমি আহিছোঁ মাকহঁতৰ লগত যে উলিয়াই দিবলৈ যে আপোনালোকে যদি অৰিজিনেলখন আছে উলিয়াই দিয়ক তো প্ৰথমতে সিহঁতে মানা কৰিছিলে পিছত আমি যেতিয়া দেখাই দিলোঁ অৰিজিনেল কপিটো মানে ফটো যিটো আমি সেই আনিছিলোঁ স্কুলৰ পৰা তাৰপিছত ক'লে সিহঁতে অৰিজিনেলখন দেখাই দিলে তো আমি এতিয়া গম পালোঁ ছোৱালীজনী সঁচাকৈ 16 বছৰীয়া হয় তো এতিয়া আমি ভাবিছোঁ যিখিনি মানুহ হয় তো মাক বাপেকৰ ওপৰত আৰু গোটেই সমাজৰ যিখিনি মানুহ হৈ জড়িত হৈছে তেখেতৰ ওপৰত একশ্যন লোৱা হ'ব